কৈ হ'ল কালি যে কৈছিলা কলা কাউৰীয়ে পৰীক্ষা ল'ম বুলি পঢ়ি আহিছ নাই? অলপ কিবা কিবি এটা চাই আহিছো বাৰু। মোক অলপ শিকাবি আকৌ দেই, মই একো পঢ়া নাই। শিকাম বাৰু যদি কলাকাৰৰে দেখুৱাবলৈ দিয়ে। হয়তো কলাকাৰী আহিলে দেখোন। গুড মৰ্ণিং ছাৰ। কালি যে কৈছিলো পৰীক্ষা ল'ম বুলি, সকলোৱে পঢ়ি আহিছানে? পঢ়ি আহিছো ছাৰ। কিন্তু এটা কথা আগৰ আগতে পৰীক্ষা বেয়া কৰিলে নহ'ব। এইবাৰ বেয়া নহয় ছাৰ। ঐ ৰমেন, তই উঠি আছোন। গৈছো ছাৰ। কেলে মাতিছিলে কওক ছাৰ। শুন ৰমেন, যে কৈছিলো কালি মুখস্থ কৰি আনিবলৈ, কৰিলি নে বাৰু? ই মানে সেইটোকে সুধিবলৈ ইয়ালৈ মাতি আনিছিলে মোক। কৰিলো ছাৰ। বৰ ভাল কথা। এতিয়া এটা কথা তই শুনি ল, তই আজি পৰীক্ষা দিব নালাগে, বুজিলি নে? কি ছাৰ, মই পৰীক্ষা দিব নালাগে নি? এইটো দেখোন বৰ ভাল কথা। কিন্তু এটা কথা আকৌ, মই তোক কেইটামান প্ৰশ্ন সুধিম, তাৰ তই শুদ্ধ উত্তৰ দিব লাগিব। তাতকে ভাল দেখোন পৰীক্ষা দিয়াই ঠিক আছিলে। সোধক ছাৰ। ধৰি ল তহঁতৰ ঘৰত 10জোপা কলগছ আছে, তাৰে 2জোপা তই কাটি পেলালি, তেতিয়া কিমান থাকিব? এই আপুনি কি কথা কৈছে ছাৰ? মই যদি 2জোপা কলগছ কাটি পেলাওঁ তেতিয়া মোক দেউতাই নেমাৰিব নি? মই ধৰি ল'বলৈ কৈছো, সঁচাকে কাটি পেলাবলৈ কোৱা নাই নহয়। সেইটো কথা যদি ভালকে বুজাই ক'লে হয় দেখোন। তেনে কেইজোপা থাকিব? কেইজোপা থাকিব এতিয়া? কেইজোপা থাকিব কলগছ 8জোপা আৰু 100 টকা থাকিব। কলগছ 8জোপা বাৰু ঠিকে আছে, কিন্তু 100 টকাটো ক'ৰ পৰা আহিল? ছাৰ চাওক আপুনি, 10জোপা কলগছত যদি 2জোপা কাটি দিয়া যায় তেতিয়া 8জোপা কলগছ থাকিব। আৰু সেই 8জোপা কাটিবলৈ মই 2জন মানুহ লগালো। এই মানুহ 2জনক মই কাটি হোৱাৰ পাছত 500 টকা এটা দি দিলো, আৰু তেওঁ মোক 100 টকা এটা ঘূৰাই দিলে। এতিয়া মোৰ ওচৰত 8জোপা কলগছ আৰু 100 টকা নাথাকিলে জানো? টকা পইচাৰ ক্ষেত্ৰত ব্ৰেইনটো ঠিকে আছে, কিন্তু সেইটো ব্ৰেইন যদি পঢ়াত ব্যৱহাৰ কৰিলিহেঁতেন চাগে এতিয়া উন্নতি হ'লহেঁতেন আৰু। সেইটো হয় ছাৰ। এতিয়া তই মোক মহাত্মা গান্ধীৰ বিষয়ে চমুকৈ ক। ছাৰ মই অকণমানহে ক'ব পাৰিম, ইমান মুখস্থ নাই নহয়। তই যিমানকণ জান সিমানকণেই ক। আৰম্ভ কৰ। মহাত্মা গান্ধী 1800 চনত জন্ম হৈছিল। তেওঁৰ মূৰত জন্মৰ পৰা এডালো চুলি নাছিল। তেওঁক টাকলু বুলি চবে জোকাৰিছিল। হৈ গৰু, এইবোৰ কি বলকিছ? মহাত্মা গান্ধীৰ বিষয়েও তই নেজান? কেলে ছাৰ, মই মিছা কথা কৈছো নি? মহাত্মা গান্ধীৰ মূৰত দেখোন এনেও চুলি নাই, আৰু তেওঁ টপা নহয় কি কলা হ'ব নি? তইতো ঠিকেই কৈছ, মহাত্মা গান্ধীৰ মূৰত এনেও এডালো চুলি নাই। মোৰে ভুল হ'ল আৰু দে। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।